আরে ভাই জীবনটো অকলশৰে যাব নেকি বে এজনী ছোৱালী নাহে লাইফত মই শকত হ'ব পাওঁ বাকী চব ঠিকে আছো না বাকী সবৰে দুজনী এজনী গাৰ্লফ্ৰেণ্ড আমাৰ তিনিটা এজনীও গাৰ্লফ্ৰেণ্ড নাই কি কবি আৰু ভগৱান চকু মেলি চাবা আৰু আমাৰ আমালৈ আহিব চাগে सेल्फी तोरा ठोरा ले ए भाई माल आइছে বে মাল বঢ়িয়া লাগিছে বে বাম্পাৰ মাল বে তুমি ইয়াত কি কৰি আছা তোমাক মই তেতিয়াবা পাৰ্কত ৰখি আছো তুমি আহাই নাই কৰি আছে মইটো নাম কি এই মোৰ লগৰ ইয়াৰ নাম হাই আমি বোলো যাওঁ বোলা এনেবা ৰখি আছো পাৰ্কত তেওঁ ইয়াত আহি গপ মাৰি আছে সালা ইউ ঠকে পাছলা লিখি না তা গাৰ্লফ্ৰেণ্ড নাই নাই বুলি কয় সেটা গাৰ্লফ্ৰেণ্ড লাগা সালা কুত্তাৰ পোৱালি সা একো না দে আমি দা সিঙ্গল থাকি মানা হয় দে সিঙ্গল লাইফ ইজ বেস্ট দে হেল্ল' জানো মই ইয়াতে আছো তাতে তুমি অলপ 5 মিনিট ৰখাচোন মই গৈ আছো তই ৰখা মোৰ মাতিছে মই অলপ আহি আছো সালা ই কুকুৰ সালা ঠকে পাছলা গ'ল সালা এটা ই গ'ল এটা ই পিনে গ'ল মোৰ মানে একে মানে অকলশৰীয়া কৰি গ'ল কুকুৰ আহি আজি আহিছে আহি মাহাজি গৈছ চাহ ক'ব আহিছ চালা মই খালি অকলশৰীয়াকৈ এৰি থৈ গুচি গ'লো চালা ছোৱালীজনী চাব ন মোৰ কাৰণে তহঁতি নিজে নিজে ছোৱালী লৈ থাক হা হ'ব দে চাই দিম দে তোক কি ছোৱালী লাগিবই মানে লাগেতো ছোৱালীজনী লাগে কিমান অকলশৰীয়াকৈ থাকিম আৰু এজন ছোৱালী হ'ব নেকি ক নাই নালাগে নতুনটো ফোন যেতিয়া মজা লাগিছিলে দেখা না কিয় এই চাইডৰ পৰা ৰখাইছো আকৌ পৰা দেখা না মই ফোন চোন কৰি একেবাৰে দুখুৱাই দিম নেকি একেবাৰে দেখাবি মই ফোন চোন কৰিম ফুট তোৰ মাজত খোৱাচোন ছোৱালীজনী সদায় হেল্ল' জান ক'ত আছা এই মোৰ লগত নব যে এই চি বুলি যে কৈছিলা তাৰ কাৰণে গাৰ্লফ্ৰেণ্ড এজনী সি তোমাৰ লগৰজনী যে এই তাইকে পঠাই দিব লাগিছিলে কাইলৈ দিবা হ'ব দিয়া ঠিক আছে হ'ব কাইলৈ হৈ যাব হা হ'ব দে হৈ যাব এতিয়াতো মোক এনেই মাৰিলে কিবা এটা খুৱাই দিবি হ'ব দে হ'ব দে চিগাৰেট খাই দিবি দে হ'ব দে শ্ৰীমন্ত শংকৰ হৰি ভকত জানা জানা কল্পতৰু তাহন্ত বিনাই নাই 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 আমাৰ পৰম গুৰু হে ৰাম ৰাম আমাৰ পৰম গুৰু হে হৰি ৰাম কৃষ্ণ প্ৰভু কাইলৈ ছোৱালী এজনী চাব যাম দেখাই শুনাই যে ভাল হয় আৰু আপোনাৰ কৃপাত আৰু কৃপা কৰিব আৰু হে প্ৰভু কৃষ্ণ কৃষ্ণ এইটো কিমান সময়ত আহে ছোৱালী ৰখি আছে ই এতিয়া কিমান সময়ত আহিব আমাৰ হিৰো আহি গ'ল ছোৱালী চাব এনেকে যাবিনে বাবাৰী
তই দেখোন কৈছিলি হাফ পেণ্ট পিন্ধি যাব লাগে গৰমৰ দিন আকৌ তেতিয়া ভাল লাগিব এটা হ'ব দেৰি নকওঁ লোকৰ ছোৱালী ৰখি আছে যাওঁ বৌ বৌ মই এক্সাইটেড হৈ আছো বৌ গাড়ীখন আমি চালিছো কি কম দে মোৰ মোক ধপ ধপ কৰিছে কলিজা ওলাই যাওঁ কৰি আছে ওচৰত থাকিম নহয় তই খালি কবি মোৰ এনেই ভয় লাগি আছে ৰখাচোন এইটোও মোক ৰিজেক্ট কৰিলে মা